নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল, তোমালোকে থাম্বনেল দেখি গম পাইছা আজি মই কি টপিকৰ ওপৰত ভিডিঅ' বনাম। তো বন্ধু বান্ধৱীসকল বলা ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধু বান্ধৱীসকল, তোমালোকে থাম্বনেলটো দেখি গম পাইছা মই কি টপিক তোমালোকৰ আগত আজি ক'বলৈ গৈছো। তো বন্ধু বান্ধৱীসকল, মই আজি ক'বলৈ গৈ আছো সেলফ ডিফেন্স। তো বন্ধু বান্ধৱীসকল, কথাটো তোমালোকে অতি গুৰুত্ব সহকাৰে ল'বা আৰু ভিডিঅ'টো একেলগে চাবা। মই কিছুমান কথা ক'ম বন্ধু বান্ধৱীসকল, মোৰ মনৰ ভাৱ প্ৰকাশ কৰিম। তাত তোমালোকে কমেণ্টত কেনে পালা, তোমালোকৰ মনৰ ভাৱ কি সকলোৱে মোক কমেণ্ট কৰি জনাবা। তো বন্ধু বান্ধৱীসকল, কথাটো হ'ল যে ছোৱালীক সন্মান কৰা, ছোৱালীক বচোৱা বস্তুটো কি সেইটো মই তোমালোকক ক'বলৈ গৈ আছোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া বিভিন্ন জেগাত অসমতে হওক ভাৰতবৰ্ষতে হওক দেখিছোঁ ৰেপিষ্টৰ সংখ্যা বহুত বাঢ়িছে। এইটো তোমালোকে অলপ লক্ষ্য কৰিবা, ৰেপিষ্টৰ সংখ্যা বহুত বাঢ়ি গৈছে। তো বন্ধু বান্ধৱীসকল, কিয় হৈছে? এতিয়া তোমালোকে যদি চোৱা নিউজত হওক বিভিন্ন ছ'চিয়েল মিডিয়াত হওক ধৰ্ষণ কিমান বাঢ়িছে। তো বন্ধু বান্ধৱীসকল, ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে এটা উপায়ৰ কাৰণে কি হৈছে, আমাৰ চৰকাৰ হওক বা বিভিন্ন সংবাদ মাধ্যম হওক কিছুমান NGO বহুত প্ৰচেষ্টা কৰিছে, কিন্তু তথাপিতো বিফল। কিয় এইটো হৈছে? তো বন্ধু বান্ধৱীসকল, তাৰ ওপৰত মোটামুটি কথা ক'ম। যিমানবোৰ এতিয়া যুৱতী বা মহিলা বা শিশু ধৰ্ষণ হৈ আছে, বন্ধু বান্ধৱীসকল, তেওঁলোকে কি হয় সেল্ফ ডিফেন্সৰ অতি প্ৰয়োজন। কাৰণ তেওঁলোকে সেল্ফ ডিফেন্স কেনেকৈ কৰিব লাগে, তো কেনেকৈ নিজকে বচাই চলিব পাৰি তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগে। তো বন্ধু বান্ধৱীসকল, মই সকলো যুৱক যুৱতীৰ লগতে বাইদেউ ভণ্টি সকলোকে মই কথাটো কৈছোঁ, তোমালোকে নিজক বচাবলৈ শিকা। লাভ নাই যদি তোমালোকে নিজকে বচাব নোৱাৰা, তোমালোকে কেতিয়াও ধৰ্ষণ প্ৰতিৰোধ কৰিব নোৱাৰা আৰু ধৰ্ষণৰ সদায় বলি হৈ গৈ থাকিবা। তো বন্ধু বান্ধৱীসকল, নিজকে বচাবলৈ কি কৰিব লাগিব, তোমালোকে সেল্ফ ডিফেন্স কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, সেল্ফ ডিফেন্স কেনেকৈ কৰে? তোমালোকে কি হয় মাৰ্চেল আৰ্টছ তোমালোকে নিশিকা। তো বন্ধু বান্ধৱীসকল, তাৰ ওপৰত তোমালোকে গুৰুত্ব দিয়া। মাৰ্চেল আৰ্টছ শিকা আৰু লগতে সেল্ফ ডিফেন্স কৰিবলৈ শিকা, নিজকে বচোৱা। তোমালোকক যদি কোনোবাই ৰাস্তাই গৈ থাকোঁতে যদি হাতত ধৰে বা গাত চুৱে, ডাইৰেক্ট হিট কৰা, কোনো ন' কুৱেশ্যন, ডাইৰেক্ট হিট কেনেকৈ কৰিব লাগে, কি কৰিব লাগে তোমালোকে শিকা। তোমালোকে মুখে নামাতাকৈ গুচি যোৱা, তেতিয়া কি হয় তেওঁলোকে আখৈটো বেছি পায়। যদি তুমি ডাইৰেক্ট পাঞ্চ হিট কৰা মুখত, তেতিয়াতো তোমাক ক'ব নোৱাৰে। মানে বস্তুটো তেনেকুৱা। তুমি কোনোবা বন্ধু বান্ধৱীসকল কথাটো শুনা, তোমালোক কোনোবা ধৰি লওক যুৱতী হওক বা বাইদেউ ভণ্টি, তোমালোক ৰাস্তা দি গৈ আছে, তোমালোকক দুটা ল'ৰাই ধৰি লোৱা জোকাইছে বা বিভিন্ন ধৰণৰ অশ্লীল ইংগিত আদি কৰি কিবা কিবি। বন্ধু বান্ধৱীসকল, কি হয় আমি মনে মনে মুখে নমতাই গৈছে নহয়, তোমালোকে এটা উচিত প্ৰত্যুত্তৰ দিবলৈ শিকা। যেতিয়া তোমালোকে উচিত প্ৰত্যুত্তৰ দিবা, তেতিয়াহে অসম ডেভেলপ হ'ব, ৰেপিষ্টৰ সংখ্যা নাবাঢ়ে। তো বন্ধু বান্ধৱীসকল, যিসকল ৰেপিষ্ট তেওঁলোকক তোমালোকে সেল্ফ ডিফেন্সৰ জৰিয়তে তেওঁলোকক মষিমূৰ কৰিব পাৰিবা। আৰু বন্ধু বান্ধৱীসকল, আৰু অসম চৰকাৰকো লগতে মই আহ্বান জনাওঁ, এইসকলক কেতিয়াও মাফ কৰিব নালাগে, উচিত শাস্তি দিব লাগে। তো টপিক বুলি নহয়, মোৰ কথাটো মনত পৰিলে তো বন্ধু বান্ধৱীসকল তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো বন্ধু বান্ধৱীসকল, তোমালোকে যদি মোৰ চেনেলটোত কোনোবা প্ৰথম আহিছা, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে বেল আইকন প্ৰেছ কৰা আৰু ভিডিঅ'টো এটা লাইক কৰা যদি ভিডিঅ'টো চাই ভাল পাইছা, তেন্তে আৰু কমেণ্ট কৰি জনোৱা মোৰ কথাখিনি কেনে পাইছা আৰু তোমালোকৰ মনোবৃত্তিও কমেণ্ট কৰি জনোৱা। তো বন্ধু বান্ধৱীসকল, তোমালোকক মই এটাই কওঁ, সেল্ফ ডিফেন্স কৰিবলৈ শিকা। সকলো যুৱক যুৱতীকে কৈছোঁ, সকলো যুৱক যুৱতী বাই ভনী সকলোকে কৈছোঁ, সেল্ফ ডিফেন্সটো অতি প্ৰয়োজন। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো ইমানখিনিয়ে। মই তোমালোকক এইখিনি কথা ক'বৰ কাৰণে আহিছোঁ, কিয়নো বিভিন্ন সংবাদ মাধ্যমৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়াতে দেখি আহিছোঁ সদায় এনেকুৱা কাণ্ড হৈ থাকে। ৰেপিষ্টসকলে কি হয়, তেওঁলোকে ৰেপ কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰে বা তেওঁলোকৰ ওপৰত যদি চৰকাৰী একশ্যনো হয়, এৰেষ্টো হয়, আকৌ 3 মাহৰ পিছত বা 2 মাহৰ পিছত ওলাই আহি মুকলি আকাশৰ তলত। তো এইটোতো হৈয়ে থাকিব, এইটোতো হৈয়ে থাকিব। তেওঁলোকে উচিত শাস্তি কিছুমানে পাইছে, কিছুমানে নাই পোৱা, কিছুমানৰ ক্ষেত্ৰত হয়তো এনেকুৱা কাণ্ড হৈছেও। তোমালোকে যদি কোনোবা ভিডিঅ' চাই আছা এনেকুৱা ক্ষেত্ৰৰ লগত সংগ্ৰাম, তোমালোকে এতিয়া নিজকে প্ৰস্তুত কৰা। নিজকে যেতিয়া প্ৰস্তুত কৰিবা, নিজৰ মনটো যেতিয়া দৃঢ় কৰিবা, মাৰ্চেল আৰ্টছৰ জৰিয়তে বিভিন্ন প্ৰশিক্ষণ তোমালোকে ল'বা, তাৰপিছত তোমালোকক কেতিয়াও মানে এনেকুৱা কাম কৰিবলৈ কোনোৱে সাহস নকৰে। তো বন্ধুভাই এটাই কথা কওঁ, তোমালোক যদি কোনোবাই ৰাস্তাই গৈ থাকোঁতে যদি কিবা অশ্লীল ইংগিত আৰু গাত যদি স্পৰ্শ হৈ ডাইৰেক্ট পাঞ্চ হিট কৰা আৰু লগতে উচিতভাৱে তোমালোকে কি কৰা, নিজকে ডিফেন্স কৰা।
বন্ধু বান্ধৱীসকল এইখিনিয়ে কথা কওঁ, তোমালোকে যেতিয়া বিপদত পৰা তোমালোকক বচাবলৈতো কোনো নাথাকিব, কিন্তু নিজকে বচাব পৰা ক্ষমতা তোমালোকে মনৰ ভিতৰত দৃঢ়ভাৱে ইয়াত তোমালোকে বান্ধিব লাগিব, আৰু লগতে কি হ'ব, নিজকে ডিফেন্স কৰিব পাৰিব লাগিব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে। তো বন্ধু বান্ধৱীসকল বেছি বহলাই নকওঁ। তো বন্ধু বান্ধৱীসকল কথাটো মনত পৰিলে, চ' তোমালোকক ক'লোঁ বাই ভণ্টি আৰু সকলো যুৱক যুৱতীসকল, তোমালোকে কথাটো অতি গুৰুত্ব সহকাৰে লগা। আৰু লগতে মোৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু শেষত কওঁ যে মোৰ চেনেলটোত যদি প্লিজ কোনোবা নতুন আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিবা। মই এনেধৰণৰ নতুন নতুন ভিডিঅ' সদায় তোমালোকৰ কাৰণে আগবঢ়াম। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই।